কবিতাৰ শিৰোনামা অসমীয়াই। অসমীয়াই তোক শত শত কৰিছোঁ প্ৰণাম। পাৰ যদি মোক ক্ষমা কৰি দিবি। চকুৰ আগতে আজি তোক শত্ৰুৱে কৰিছে আক্ৰমণ, কিন্তু মই দিব পৰা নাই তোক ৰক্ষণাবেক্ষণ। যদিও আছে মোৰ লাচিতৰ তেজ, তথাপিতো নোৱাৰিছোঁ কৰিব শত্ৰুহে। অসমীয়াই মই কি কৰিম ক? সিহঁতৰ যে অস্ত্ৰ শস্ত্ৰ থাকে হাতত, কিন্তু আমাৰবোৰ থাকে মিউজিয়ামত। মুখখনে চিঞৰাৰ বাহিৰে মোৰ যে আৰু কোনো উপায় নাই। এটা কথা ঠিক, যদি পাওঁ হেংদাং শত্ৰু কৰিম খাস্তাং।